এয়া গৰু বিহু আহি গ'ল এইটো এটা মাক আৰু জীয়েক চলো 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 আমাৰ সোণৰ মানুহৰ এইবাৰ প্ৰথম বিহু এই পোৱালিটোক মাৰিবলৈ দি দিয়া তাইক সেইফালে কেনি গ'ল মা হাইখন চালনীখন এইখন ইয়াত আছে এইখন নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে নিশ্চয় ভাল। আজি যিহেতু গৰু বিহু, দেউতাই গৰুক গা ধোৱা নিয়মটো কৰি আছে, তাকে ভিডিঅ' অকণমান কৰি ৰাখিলোঁ। আগৰ দিনত সকলোৱে মিলিজুলি পথাৰত গৰু গা ধুৱাইছিল, মাহ হালধি সানিছিল। আজিকালি যিহেতু সকলোৰে ঘৰত গৰু নাথাকে, গতিকে ঘৰতে আৰু অকণমানকৈ নিয়মটো কৰা হৈছে। পথাৰত পানীৰো অভাৱ, ঘৰতে বাল্টিত পানী লৈ দেউতাই গৰু গা ধুৱাই দিছে। লাও খা, বেঙেনা খা, থেকেৰা খা, হালধি খা, মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু। বহুত বতৰ বহুত বেয়া, একদম বৰষুণ আহিছে, বিজুলী মাৰিলে ঘপকে দেই। মন কৰি বহুত ডাঙৰ একদম গাজনি মাৰিছোঁ। আমলৰি ভঙা চাবলৈ আহিছোঁ। হা হৈ গ'ল কেলে আঁতৰি দিছে ইমান অকণমান অ' বাপৰে ঢেৰ আমলৰি নাযাওঁ দেই ওচৰলৈ। এয়া আমলৰিটো বহুত ডাঙৰ ডাঙৰ ওলাইছে দেই, ভয় লাগিছে। আমলৰি এতিয়া আমি গা চা ধুই আজৰি হৈ গ'লোঁ। ধুন মানুহ নতুন নতুন ড্ৰেছ পিন্ধিছে। অঁ নেকানে সেয়া এইবাৰ ককা নামঘৰলৈ ওলাইছে, দাদা ওলাই দিয়ক সেইফালে। এয়া ককা নামঘৰলৈ ওলাইছে। সেয়া আৰু এইফালে আইতাই আমলৰিটো বাচি আছে। চাওঁ আয়ো এন্ধাৰ আহিছে। সেয়া এইফালৰ পৰা দেখাই দিম। এইজনী আইতা আইজনী। আজি এই বিহুৰ দিনটোত আৰু এটা বিশেষ দিন, কিয়নো আজি এই দিনটোত মোৰ দাদাৰ জন্মদিন হয়। যিহেতু সি চাকৰি সূত্ৰে বাহিৰত থাকে, এইবাৰ ছুটি নাপালে, গতিকে বিহুত আহিব নোৱাৰিলে। সেয়েহে আমি ঘৰত থুলমূলকৈ নিয়মটো কৰিম বুলি ভাবিছোঁ। তাৰ কাৰণে মই এইটো দুটা কেক বনালোঁ, এইটো আৰু আজিৰ দিনটোতেই, আজি বিহুৰ এই গৰু বিহুৰ দিনটোতেই আমাৰ ঘৰত পৰম্পৰা অনুসৰি আজিৰ দিনটোত মৃতকৰ বাবে জলপান কৰোৱা হয়। এই জলপানৰ বাবে এইবিলাক ডুং চুং চব ৰেডি কৰি ৰাখি থৈছোঁ। দেউতা যিহেতু এতিয়া নামঘৰলৈ গ'ল, নামঘৰৰ পৰা অহাৰ পাছত 2-3জনমান ভকত আমাৰ ঘৰলৈ আহিব। অহাৰ পিছত জলপান কৰোৱা হ'ব। লগতে দাদাৰ বাৰ্থডে বুলিও অকণমানকৈ আৰু নিয়ম কৰা হয়। সেয়াই দেখাই যাম বাৰু আপোনালোকক পাৰিলে। সকলোবিলাক দেখাম, গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। আৰু এইখিনিতে যদি কোনোবা নতুনকৈ মোৰ ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ছাইডতে থকা বেল আইকনটো দবাই অল কৰি দিব, যাতে মই দিয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকৰ মোবাইলত গৈ থাকে। আৰু ভিডিঅ'টো শেষৰলৈকে চাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু এতিয়া চাই থাকক পিছত কি হয়। আৰু এতিয়া আমি অকণমান জলপান খাই লওঁ। এয়া চিৰা জলপান, চিৰা, দৈ, গুড়, এয়া মা আৰু বৌ লৈ লৈছে। তেন্তে আমি খাই লওঁ এতিয়া। এইটো আমাৰ ঢুলীয়া ককা, নাচনি আয়ো নাচনি। মা মানুহ এইটো চা, মা ফালে চা। আজি আমাৰ উল মানুহৰ ফাৰ্ষ্ট বিহু, প্ৰথমবাৰ পাইছে বিহু, বহাগ বিহু। নাচনি কৰি খাই দিয়া, নাচনি নাচনি আয়ো নাচনি। নাচনি ওপৰলৈ নাচায়, তললৈ চাইছে চোৱা। নাচনি
আজি যিহেতু 100 এবিধ শাক খায় আৰু এয়া হৈছে সেয়া 100টা শাক একে বনাবলৈ লৈছোঁ এতিয়া এয়া বনাই মেলি লওঁ এয়া জলপান খোৱা সময়ত সকলোৱে খাই আছে মই অকণমান তুলি থলোঁ এতিয়া অকণমান আজৰি হৈছোঁগৈ সকলোবিলাক কৰি মেলি ভাতটো খাই লওঁ বুলি ভাবিছোঁ 3টামান বাজিলেগৈ বহুত টাইম হৈ গৈছে গতিকে এতিয়া ভাতটো খাই লওঁ বৰ বেছি নাই আজি 100টা শাক তিয়ঁহৰ চালাড আৰু প্ৰসাদ লৈ লৈছোঁ আৰু আমলৈটোপ আছে আমলৈটোপ কণী ভজা মই সেইবোৰ নাখাওঁ মাহঁতে খাইছে বাৰু গৰুৰ বিহুৰ দিনা সন্ধিয়াৰ সময়ত গোহালিৰ ওচৰত এইবিলাক জাক দিয়া হয় জাকত কি থাকে মা কৈ দিয়া খেৰ তাৰপৰা তুঁহগুৰি মাখিয়তী বগৰী জেং তাৰপিছত আকৌ তুঁহ দিয়া হয় আৰু জেজেলি পকা নেকি জেজেলি পকাওঁ এইয়া এইবিলাক আচলতে প্ৰচলিত নিয়ম অতীজৰ পৰা চলি আহিছে আহক অঁ কেমেৰা হৈ আছে এইবিলাক পৰম্পৰা বিহুৰ পৰম্পৰা হৈ আছে হা কি হৈছে এইয়া এইয়া যাবা নেকি খুৰা যা এইফালে এয়া পদূলিমুখত দিয়া হৈছে এইফালে পদূলিমুখত মাৰি দিছে এয়া গোহালিৰ ওচৰত দিলে গৰুৰ ওচৰত আৰু এতিয়া এয়া পদূলিত দিছে এইটো ৰাস্তা জাকত ক'লো জেজেলি পকা বগৰী মাখিয়তী আমাৰ এইফালে এটা ভ্লগাৰ ৰাজদীপ ভ্লগাৰ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু এইটো হৈছে আন এটা নিয়ম নহৰু পানী ঘৰৰ চাৰিওফালে ছটিওৱা হয় বিশ্বাস কৰা হয় যে তেতিয়া বেয়া বস্তুবিলাক ঘৰৰ ভিতৰত সোমাই নাযায় আৰু এইটো হৈছে আজিৰ পৰা যিহেতু বিচনী মাৰিব পাৰিব ফেন ল'ব পাৰিব তাকে এয়া নিয়ম কৰা আৰু হৈছে এতিয়া এয়া পুৰি বনাই থকা হৈছে বাৰ্থডেৰ কাৰণে ফুলিছে এফালে নাই ফুলা এইকেইটা ফুলিছে ধুনীয়া ধুনীয়া ফুলিছে এতিয়া চবেই চাহ চব ৰেডি হৈ গ'ল এতিয়া চাহ বনাই পাতি আছোঁ বাৰ্থডে বয়টো ঘৰত নাই গতিকে আমিখিনি আৰু অকণমান নিয়মটো কৰিছোঁ এয়া চাহ মিঠাই পুৰি কেক পিঠা চব ৰেডি হৈ গ'ল ঘৰবোৰে মিলি চাহকণ খোৱা হৈছে আৰু এইবিলাক চব ধৰণে বৰমা আপা কেইজনী টিকলি মোৰ ভাইটি